সাবস্ক্রাইব কৰা আসাম বেষ্ট চেনেলক লগতে বেল আইকন প্ৰেছ কৰা এডুকেশ্যনাল ভিডিঅ' সবৰ আগত চাবলৈ। নমস্কাৰ বন্ধুসকল, যদি নিজৰ ওচৰতে এখন PDF ডকুমেন্টছ ফাইল আছে, PDF ফাইলখন হ'ব পাৰে আধাৰ কাৰ্ড, পেন কাৰ্ড বা অন্যান্য হ'ব পাৰে, এনেধৰণৰ যিকোনো PDF ফাইল আছে আৰু PDF ফাইলখনত এটা পাছৱৰ্ড লগাবলৈ বিচৰা, তেতিয়াহ'লে অনলাইনৰ মাধ্যমেৰে মই আজি দেখুৱাম যে পাছৱৰ্ড কেনেধৰণে লগাব পাৰিবা। যদি PDF ফাইলত পাছৱৰ্ড লগোৱা যেতিয়ালৈকে পাছৱৰ্ডটো এণ্টাৰ নকৰিবা তেতিয়ালৈকে PDF ফাইলখন ওপেন নহ'ব। নিশ্চয় জানা, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড যদি অনলাইনৰ মাধ্যমেৰে ডাউনলোড কৰিছা তেতিয়াহ'লে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডত এটা পাছৱৰ্ড লগোৱা থাকে। পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছতে PDF ফাইলখন ওপেন হয়। এনেধৰণে যিকোনো PDF ফাইলত পাছৱৰ্ড লগাব পাৰিবা। মই আজি প্ৰচেছটো দেখুৱাম। তাৰ আগতে ক'বলৈ বিচাৰোঁ, যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিয়া আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। এতিয়া কি কৰিবা, সবৰ আগতে আপোনালোকে মোবাইলত হওক না কিয় বা ডেস্কটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিবা আৰু ব্ৰাউজাৰৰ সাৰ্চ URL বাৰত টাইপ কৰিবা PDF পাছৱৰ্ড প্ৰটেক্টৰ। টাইপ কৰি সাৰ্চ কৰিবা আৰু সাৰ্চ কৰাৰ পিছতে বহুতো ৱেবছাইটৰ লিংক আহি যাব। যিকোনো এটা ৱেবছাইট ওপেন কৰি ল'বা। মই কি কৰিম, সবৰ প্ৰথম ৱেবছাইটটো ওপেন কৰি ল'ম। ঠিক আছে, এক্সাম্পল মই আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াতে মই যোনটো ৱেবছাইটৰে দেখুৱাম এই ৱেবছাইটৰে যদি নিজে PDF ফাইলত পাছৱৰ্ড সেট কৰিবলৈ বিচৰা তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই লিংকটো পাই যাবা। এতিয়া চোৱা, ইয়াতে আপোনালোকে দেখি পাই আছা ড্ৰপ PDF আৰু চইচ ফাইল, দুটা অপশ্যন আছে। ইয়াতে দুই ধৰণে PDF ফাইলখন আপলোড কৰিব পাৰিবা। প্ৰথম হ'ল যদি ড্ৰেগ এণ্ড ড্ৰপ কৰিবলৈ বিচাৰা তেতিয়াহ'লে পাৰিবা, আৰু দুই নম্বৰ হ'ল ইয়াতে চইচ ফাইল অপশ্যনত ক্লিক কৰি নিজৰ ছিষ্টেমৰ পৰা PDF ফাইলখন চইচ কৰিব লাগিব। যোনখন PDF ফাইলত পাছৱৰ্ড সেট কৰিবলৈ বিচাৰি আছা তেতিয়াহ'লে ইয়াতে মই চইচ ফাইল অপশ্যনত ক্লিক কৰিম। তাৰপিছত মই PDF ফাইলখন চইচ কৰিম যোনখন PDF ফাইলত মই পাছৱৰ্ড সেট কৰিবলৈ বিচাৰি আছোঁ। এই PDF ফাইলত কোনো ধৰণৰ পাছৱৰ্ড নাই বৰ্তমান সময়। ঠিক আছে, তাৰপিছত মই কি কৰিম, অপেন অপশ্যনত ক্লিক কৰিম। অপেন অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে দেখি পাই আছা PDF ফাইলখনৰ নাম আহি গৈছে, hello2 নামেৰে PDF খনৰ নাম আছে। তাৰপিছত ইয়াতে পাছৱৰ্ডটো চইচ কৰিব লাগিব যে এই PDFত কোনটো পাছৱৰ্ড সেট কৰিবলৈ বিচাৰি আছা। মই ইয়াতে 1 2 3 এনেধৰণে পাছৱৰ্ড চইচ কৰিছোঁ। তাৰপিছত ৰিপিট ইয়াৰ পাছৱৰ্ড বক্সতে আকৌ সেম পাছৱৰ্ডটো এণ্টাৰ কৰিবা, মানে এই দুইটা বক্সত সেমই পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে দেখি পাই আছা ইনক্ৰিপ্ট PDF, এই অপশ্যনত ক্লিক কৰিবা আৰু ক্লিক কৰাৰ পিছতে এতিয়া ইয়াতে আপলোডিং হৈ আছে। ইয়াতে এটা প্ৰচেছিং বাৰ চলি আছে, এই বাৰটো পুৰা হ'বলৈ দিবা। যিমান সময় লাগে, ইণ্টাৰনেট যদি স্পীড হয় তেতিয়াহ'লে জলদি হৈ যাব। আৰু এতিয়া চোৱা, ইয়াতে আপোনালোকে দেখি পাই আছা প্ৰচেছিং কমপ্লিট হৈ গ'ল। এতিয়া ইয়াতে ডাউনলোডৰ অপশ্যনটো আহি গৈছে। অট'মেটিক যদি ডাউনলোড নহয় তেতিয়াহ'লে ইয়াতে ডাউনলোড আইকনত ক্লিক কৰিব লাগিব। তেতিয়াহ'লে মই ডাউনলোড আইকনত ক্লিক কৰি দিছোঁ, কিয়নো মোৰ ওচৰত অট'মেটিক ডাউনলোড হোৱা নাই। ঠিক আছে, ডাউনলোড আইকনত ক্লিক কৰাৰ পিছত ইয়াতে চোৱা ডাউনলোড হোৱা আৰম্ভ হৈ গ'ল। ইয়াতে ডাউনলোড হ'বলৈ দিম, তাৰপিছতে মই আপোনালোকক অপেন কৰি দেখুৱাম। ঠিক আছে, এই যোনখন PDF ফাইল হয় এই PDF ফাইলত কোনো ধৰণৰ পাছৱৰ্ড নাই। বৰ্তমান সময় মই পাছৱৰ্ড সেট কৰিছোঁ 1 2 3 এনেধৰণে পাছৱৰ্ড চইচ কৰি সেট কৰিছোঁ। ইয়াতে মোৰ ইণ্টাৰনেট শ্ল' আছে, সেইকাৰণে টাইম লাগি আছে, MB বহুত কম হয়, কিন্তু বৰ্তমান সময় ৰাতি হৈ আছে আৰু মোৰ ইণ্টাৰনেট একদম কম হৈ গ'ল, সেইকাৰণে টাইম লাগি গৈছে। ঠিক আছে, একো অসুবিধা নাই। এতিয়া PDF ফাইলখন ডাউনলোড হৈ গ'ল। মই কি কৰিম, ডাইৰেক্টলি অপেন কৰিম। ইয়াতে অপেন অপশ্যনত ক্লিক কৰিম। অপেন অপশ্যনত ক্লিক কৰাৰ পিছতে এতিয়া মই আপোনালোকক অপেন কৰি দেখুৱাম ইয়াতে অপেন হয় নে নাই। ঠিক আছে, ইয়াতে চোৱা মোক কৈ আছে পাছৱৰ্ড এণ্টাৰ কৰিবলৈ, যোনটো পাছৱৰ্ড মই ৰাখিছোঁ। তেতিয়াহ'লে পাছৱৰ্ড 1 2 3 এনেধৰণে মই ৰাখিছোঁ। ইয়াতে মই 3টা নম্বৰেৰে পাছৱৰ্ড ৰাখিছিলোঁ, সেইকাৰণে 3টা নম্বৰে এণ্টাৰ কৰিছোঁ। আৰু তাৰপিছত মই কি কৰিম, ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰিম। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখি পাই আছা যোনখন PDF ফাইলত মই পাছৱৰ্ড লগাইছিলোঁ সেই পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছতে PDF ফাইলখন অপেন হৈ গ'ল। এতিয়া মোবাইলত বা ডেস্কটপত য'তে হওক এইখন PDF ফাইল অপেন কৰিবলৈ যদি যোৱা তেতিয়াহ'লে পাছৱৰ্ড লাগিব, যোনটো পাছৱৰ্ড ৰাখিবা। তেনেহ'লে আজি আপোনালোকে জানি পাইছা আৰু শিকি পাইছা যিকোনো PDF ফাইলত কেনেধৰণে পাছৱৰ্ড সেট কৰিবা ইণ্টাৰনেটৰ মাধ্যমেৰে। যদি পাছৱৰ্ড সেট কৰাত কিবা অসুবিধা হৈছে মোক কমেণ্টত জনাবা, আৰু যদি নতুন কিবা শিকিবলৈ মন আছে তেতিয়াহ'লেও জনাবা। নিজৰ ৰিকুৱেষ্টিং ভিডিঅ'টো মই নিশ্চয় আপলোড কৰিম। বাই বাই।